কেনেকুৱা যাব আপোনাৰ এপ্ৰিল মাহটো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো ভাল পায় প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব। মেঘ ৰাশি জাতক জাতিকাসকলে এপ্ৰিল মাহটো কেনেকুৱা যাব? মেঘ ৰাশি জাতক জাতিকাসকলে মিক্স পৰিণাম পাব এই মাহটোত। ফৰেন ট্ৰেভেল হোৱাৰ চান্স আছে। জন্ম ঠাইৰ পৰা দূৰত ফুৰিব যোৱা পৰিকল্পনা বনাৰ সম্ভাৱনা আছে। খৰচ বাঢ়িব। শ্বেয়াৰ মাৰ্কেটত যদি ইনভেষ্ট কৰে তেনেহ'লে সাৱধান হোৱা উচিত। কামত প্ৰেছাৰ বাঢ়িব পাৰে। আপোনালোকৰ স্কিন ৰিলেটেড কিছুমান সমস্যা দেখা দিয়া সম্ভাৱনা দেখিছোঁ। লভ লাইফত আপ ডাউন বেছি হ'ব। মেঘ ৰাশি জাতক জাতিকাসকলে সূৰ্যদেৱক জল দিয়া উচিত। এই মাহটোত আপোনালোকে ৰাতিপুৱা সোনকালে উঠি 7টা বজাৰ আগতে সূৰ্যক জল দিব। বৃষভ ৰাশি জাতক জাতিকাসকলৰ বাবে এই মাহটো কেনেকুৱা যাব? বৃষভ ৰাশি জাতক জাতিকাসকলে এই মাহটো বহুতো বেছি ভাল যাব। ফাইনেন্সিয়েল গেইন, ধন বৃদ্ধি হোৱাৰ সুযোগ বনিব। খৰচ বাঢ়িব, কিন্তু আপোনালোকে ছেভিংছো লগতে কৰি যাব। আপোনাৰ ব্যায়াম নাই কৰা যদি আপোনালোকে তেতিয়ালৈকে তেনেহ'লে ব্যায়াম কৰিবলৈ ষ্টাৰ্ট কৰক। পাৰিলে জিম জইন কৰক আৰু শনিবাৰে শনিদেৱৰ পূজা কৰিবলৈ ষ্টাৰ্ট কৰক। মিথুন ৰাশি জাতক জাতিকাসকলৰ এই বছৰটো চেলেঞ্জিং যাব। অলপ সমস্যা দেখা দিছে। খং বেছি হ'ব। কথা কওঁতে ভাবি চিন্তি ক'ব, কাৰণ খঙৰ কাৰণে আপোনাৰ সম্বন্ধ বেয়া হোৱাৰ সম্ভাৱনা আছে। খৰচ বাঢ়িব। খৰচ বাঢ়িলেও আপোনালোকে ছেভিংছ কৰিব পাৰিব। লভ ৰিলেশ্যনশ্বিপত প্ৰথমতে অলপ সমস্যা হ'লেও পাছলৈ ঠিক হ'ব। ডেটিঙত যোৱাৰ সম্ভাৱনা আছে। পেৰেণ্টছৰ হেল্থ ইছ্যু হ'ব পাৰে, কেয়াৰ লোৱা উচিত। কেৰিয়াৰক লৈ চিন্তা বাঢ়িব। ৰেমিডিজ মিথুন ৰাশিৰ কাৰণে হ'ল ভগৱান গণেশজীক পূজা কৰাৰ প্ৰয়োজন আছে এই মাহটোত। গণেশ মন্দিৰো যাব পাৰে আপোনালোকে। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ অভাৰঅল ঠিক যাব এই মাহটোত। ভাগ্য ছাপৰ্ট পাব। সম্পত্তি লোৱাৰ যোগ বনিছে। দেউতাৰ হেল্থ ইছ্যুৰ কাৰণে ষ্ট্ৰেছ হ'ব পাৰে। ষ্টুডেণ্টছখিনিৰ কাৰণে ফৰেন এডুকেশ্যনৰ সপোন পূৰ্ণ হ'ব। জব কৰাৰ খিনিৰ কাৰণে প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা আছে। লভ লাইফত মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে মাহৰ প্ৰথম সময়ছোৱাত। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয় শিৱ মন্দিৰ যাব লাগে আৰু গৈ পানী আৰু গাখীৰে ৰুদ্ৰ অভিষেক কৰিব লাগে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো চেলেঞ্জিং যাব। হেল্থ ইছ্যু দেখা গৈছে। অচানক বেড নিউজ পাব পাৰে। লটাৰী যদি খেলে নেখেলিব, কাৰণ লছ হোৱাৰ বহুতো বেছি চান্স আছে। খৰচ বাঢ়িব। জবত ৰেচপেক্ট আৰু ষ্টেবিলিটি পাব। ছাডেন ঘটনা বেছি হ'ব। অচানক আপোনালোকে বেড নিউজ শুনি যাব পাৰে। চকুৰ প্ৰব্লেম দিগদাৰ দিব। লভ লাইফত ঠিকেই যাব। ডেইলি আপোনালোকে সূৰ্য মন্ত্ৰ জাপ কৰিব লাগে। ওম শ্ৰীম সূৰ্যাই নমঃ 108 বাৰ আৰু শিৱ পূজা কৰিব লাগে। কন্যা ৰাশি জাতক জাতিকাসকলে এই মাহটো মিক্স পৰিণাম পাব। মুড ছুইং, কনফিউজন বাঢ়িব, কিন্তু গুৰুৱে সহায় কৰিব ডিচিশ্যন লোৱাত। ভাগ্যই ছাপৰ্ট কৰিব। জবত প্ৰব্লেম হ'ব মাহৰ প্ৰথমতে। আনএক্সপেক্টেড ফাইনেন্সিয়েল গেইন হ'ব পাৰে। হেডেক, ডাইজেশ্যন ইছ্যু হোৱাৰ সম্ভাৱনা দেখা দিছে। ৰেগুলাৰ এক্সাৰচাইজ কৰা উচিত। লোনলি ফিল কৰিব পাৰে আপোনালোকে। শনিবাৰে বৃদ্ধ ব্যক্তিক খানা খোৱাৰ কিছু সামগ্ৰী দান কৰিব আৰু শুকুৰবাৰে সৰু ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কাৰণে কিছু টকা দান কৰিব। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। তুলা ৰাশি জাতক জাতিকাসকলৰ পইচা খৰচ বাঢ়িব। কাৰোবাৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। এই মাহটো আপোনালোকে ধৈৰ্য ৰখাটো উচিত। পাৰিলে পাঁচমুখী ৰুদ্ৰাক্ষ পিন্ধিব লাগে। ব্যৱসায় কৰাসকলৰ কাৰণে ভাল সময় নহয়। মা লক্ষ্মীৰ পূজা কৰিব শুকুৰবাৰে। দৈ আৰু গাখীৰ দান কৰিব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কেৰিয়াৰত চেলেঞ্জেছ আহিব। কুণ্ডলীৰ গ্ৰহে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত প্ৰভাৱিত কৰিব। জব ক্ষেত্ৰত আপুনি ধ্যান দিব। কম ধন পালেও কাম ভালকৈ কৰিবলৈ চেষ্টা কৰিব। দেউতাৰ হেল্থ ইছ্যু হ'ব পাৰে, কেয়াৰ লোৱাটো উচিত। অদৰকাৰী খৰচ বাঢ়িব পাৰে। ৰেগুলাৰ এক্সাৰচাইজ কৰিব। লভ ৰিলেশ্যনত ভাল নাযাব। মঙলবাৰে হনুমান চালিচা জৰুৰ পঢ়িব। ধনুৰাশি ব্যক্তিসকলে কেৰিয়াৰ আৰু ফাইনেন্সত চেলেঞ্জেছ পাব। লভ লাইফ আৰু পাৰ্চনেল লাইফ ভাল যাব। কেৰিয়াৰত মন নালাগিব পাৰে। জব চেঞ্জেছ কৰিব মন যাব। বিজনেছ কৰাসকলৰ লছ হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনালোকে লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিলে লাভ হ'ব। হেল্থৰ বেছি কেয়াৰ ল'ব। BP ডায়েবেটিক পেচেণ্টে বেছি ধ্যান দিয়াটো দৰকাৰী। মঙলবাৰে হনুমান চালিচা আৰু হনুমান মন্দিৰত কিছুমান টকা
বা ৰঙা ধৰণৰ বস্তু দান কৰিব লাগে। আপোনালোকে সূৰ্য মন্ত্ৰ পঢ়িব। ওম শ্ৰীম সূৰ্যায় নমঃ 108 বাৰ পঢ়িব। মকৰ ৰাশি ব্যক্তিসকলে অফিচ পলিটিক্স দেখা পাব পাৰে। বিজনেছ পাৰ্টনাৰশ্বিপৰ লগত প্ৰব্লেম হোৱাৰ সম্ভাৱনা থাকে, কিন্তু ধৈৰ্য ৰাখিব। ঘপককৈ পাৰ্টনাৰশ্বিপৰ লগত বেয়া হৈ পাৰ্টনাৰশ্বিপক উলিয়াই নিদিব, অলপ সময় ল'ব। নতুন সম্বন্ধ কৰাৰ সুযোগ কৰিব। খং কণ্ট্ৰল কৰিবলৈ মেডিটেশ্যন কৰিব, কিয়নো খং বহাৰ বহুতো সম্ভাৱনা দেখিছোঁ। শনিবাৰে আপোনালোকে বেমাৰী যিসকল লোক হয় তেওঁলোকক ফল মূল দান কৰিব আৰু লক্ষ্মী পূজা কৰিলে লাভ হ'ব আপোনালোকৰ। কুম্ভ ৰাশি ব্যক্তিসকলে ট্ৰেভেল কৰিবলৈ মন যাব, নিউ এক্সপিৰিয়েঞ্চ লোৱাৰ ইণ্টাৰেষ্ট বাঢ়িব, কিন্তু এই সময়ছোৱাত আপোনালোকে যিকোনো ধৰণৰ কিতাপ পঢ়াটো উচিত। হেল্থ ভালেই যাব। মঙলবাৰে আপোনালোকে ডালিম দান কৰিব হনুমান মন্দিৰত। শুকুৰবাৰে মা লক্ষ্মী পূজা কৰিব। মীন ৰাশি ব্যক্তিসকলে জব চেঞ্জেছ কৰাৰ মন যাব এই সময়ছোৱাত। খৰচ কমাব মন যাব। ধনয়োগ বনিছে আপোনালোকৰ, ধন লাভ হোৱাৰ সম্ভাৱনা আছে। সম্পত্তি লোৱাৰো অপৰচুনিটি পাব, আৰু সম্পত্তি লোৱাৰ আগত আপোনালোকে ভাবিব সেই সম্পত্তি লোৱাটো দৰকাৰী হয় নে নহয়। পেট আৰু মূৰ বিষৰ দিগদাৰে দি থাকিব। বৃহস্পতিবাৰে আপোনালোকে বৃহস্পতি মন্ত্ৰ, যিটো গুৰু মন্ত্ৰ বুলি কোৱা হয়, সেইটো 108 বাৰ পাঠ কৰিব। যদি সাতমুখী আৰু চৌধমুখী ৰুদ্ৰাক্ষ পিন্ধা নাই এতিয়ালৈকে, তেনেহ'লে সাতমুখী আৰু চৌধমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি আপোনালোকে নিজৰ কুণ্ডলী বিশ্লেষণ কৰাব বিচাৰে, তেনেহ'লে আপোনালোকে স্ক্ৰীণত থকা নম্বৰটোৰ সৈতে যোগাযোগ কৰিব। ধন্যবাদ।